PWD लामानि गाज्रि थासारिया गरेस्वरनि रायजो राजाफोरखौ जेंनायाव खोख्लैदों। बायहाथा सारियालिनिफ्राय गरेस्वर जानानै बाङालिपारासिम थांनाय PWD लामानि गाज्रि थासारिया गोबां गारि मटरजों लोगोसे रायजो राजाफोरखौ जेंनायाव खोख्लैदों। लुफामफिननायनि आंखालाव लामाया गिदिर गिदिर हाखर सोमजिदों। थांनाय माखासे बोसोरनिफ्राय ओनसोलनि रायजो राजाफ्रा खैफोद गोनां जेंनाजों भुगिनांदोंब्लाबो बिफान आरो सुबुं थान्दैया बे बिथिङाव जेबो राहा लायाखै। बे लामाखौ फोजौखांनायनि बिथिङावबो जेबो राहा लायाखै मंगलदैनि MP दिलीप शइकियाया। मख'नो गोनांदि सिगांनि मंगलदै आरो आथिखालनि दरं अदालगुरि लकसभा बियाब आरो गोदानै दाफुंनाय गरेस्वर विधानसभा बियाबनि बे दोंसे गोनांथार लामाजों आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी, रङियानि MLA भवेश कलिता, MP दिलीप शइकियाजों लोगोसे गोबां सुबुं थान्दैफ्रा थांलाय फैलाय खालामो। नाथाय बेनि उनावबो बे लामाखौ लुफामफिननायनि बिथिङाव सासेबो सुबुं थान्दैया गोनांथि होयैनि गोख्रों अजद दैखांदों ओनसोलनि रायजो राजाफ्रा। लुफामफिननायनि आंखालाव बे लामाया सम सम गिख्रंथाव जाब्रबथाय सोमजिनायजों लोगोसे माखासे सुबुंनि जिउबो गोमादों। लामा गाज्रिनि थाखाय ओनसोलनि रायजो राजाफ्रा एम्बुलेन्स सिबिथाय आरो बायदि गोनांथार सिबिथायफोरनिफ्रायबो जानगाराव थाबोनांदों। যেটো মানে সাংঘাতিক ধৰণৰ অসুবিধা হৈছে, যেটো মানে আপোনালোকে দেখাই পাই আহিছে আৰু ৰাইজে দেখা পাই আহিছে। যেটো চাৰিআলিৰ পৰা গড়েশ্বৰত সোমাই যায় নাওকাটা যোৱা, বগামাটি যোৱা, ইমান এটা ইম্পৰ্টেণ্ট প্লেচ হয়। এইটো খুব ইম্পৰ্টেণ্ট দৈনন্দিন জীৱনৰ কাৰণে মানে এইটো এৰি চলিব নোৱাৰা এটা একদম পথ হয়, ইম্পৰ্টেণ্ট পথ হয়। তো এনেকুৱা যদি ইমান ইম্পৰ্টেণ্ট এটা পথটো যদি এনেকুৱা অৱস্থা থাকিব লাগে, ৰাইজৰ মানে উন্নতি কেনেকৈ হ'ব? এনে মানে নেতাসকলে মানে উন্নতিৰ কথা কয়, কিবা কথা কয়, ইলেকশ্যনৰ আগে আহিব, প্ৰতিশ্ৰুতি দি যাব। কিন্তু যিবিলাক প্ৰতিশ্ৰুতি আমি শুনি আহিছোঁ আগৰে পৰা, যি মানে প্ৰতিশ্ৰুতি এনেকুৱাই প্ৰতিশ্ৰুতি হৈ ৰৈছে, মানে আজিলৈকে এইটো মানে দিঠকত পৰিণত নহ'ল। ইয়াৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ইলেকশ্যনৰ আগে আহি পেলাই প্ৰতিশ্ৰুতি দিয়াতকৈ আপোনালোকে কৰি দেখাওক। আপোনালোকে মানে আহি পেলাই প্ৰতিশ্ৰুতি মানে ইলেকশ্যনৰ আগে নাহিলেও আপোনালোকৰ কথা নাই। আপোনালোকে আহক, কামটো কৰক, আপোনাৰ ৰাইজে আপোনালোকক মানে ছাপোৰ্ট কৰিব, যুগে আপোনালোকক ছাপোৰ্ট কৰি থাকিব। আপোনালোকে আপোনালোকৰ মানে আকাংক্ষা পূৰণ কৰি থাকিব পাৰিব, কিন্তু ৰাইজৰ কাম কৰক আগতে। এইটো মানে আমি ভুগিছোঁ। আমি মানে দীৰ্ঘদিনৰ পৰাই আমি শুনি আহিছোঁ যে এইটো ৰাস্তা হ'ব, সোনকালতে হ'ব। ডাঙৰ মিনিষ্টাৰসকলে আহি পেলাই কথা কৈ যায়, প্ৰতিশ্ৰুতি দি যায়, অতি সোনকালে হ'ব, অতি শীঘ্ৰে ৰাস্তাখন হ'ব। কিন্তু আজিলৈকে আমি দেখিবলৈ নাপালোঁ। আৰু কিমান দিন আমি এনেকৈ চলি থাকিব লাগিব, আমি তাৰমানে আমি ভাবিব পৰা নাই। তো ইয়াৰ কাৰণে ৰাইজৰ হৈ বৃহত্তৰ অঞ্চলৰ হৈ পেলাই আমি মানে বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে সেইখন ৰাস্তাৰ অৱস্থাটো ভাল কৰি দিয়ে যেন, যাতে আৰু মানে এনেকুৱা মানে দুৰ্ঘটনা ঘটি থাকে আমি ৰাইজে জানো। আপোনালোকে মানে যিসকলে নেতাসকল আছে, আপোনালোকে মানে ডাঙৰ গাড়ী ঘূৰিব, ভাল ৰাস্তাত ঘূৰিব। আমি আছোঁ গাঁৱত, এনেকুৱা ৰাস্তাৰ মাজে আমিহে বসবাস কৰোঁ। চ' আমিহে গম পাইছোঁ। আমাক যদি লাগে ৰাইজক, চৰকাৰক যদি আমাক লাগে, ৰাইজৰ উন্নতিক যদি চৰকাৰক লাগে, বা সঁচাকৈ নেতাসকলে যদি ৰাইজৰ উন্নতি, অঞ্চলৰ উন্নতি যদি সঁচাকৈ লাগে, আগতে মানে এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আগতে ৰাস্তাটো উন্নতি কৰক, ৰাস্তাটোৰ অৱস্থাটো ভাল কৰক। তেতিয়াহে মানে বেপাৰ বাণিজ্যৰ পৰা আদি কৰি শিক্ষাৰ দিশৰ পৰা, মেডিকেল দিশৰ পৰা সকলো দিশত মানে আমি উন্নতি হ'ব পাৰিম। সেইখিনি কথা কৈছোঁ। এই ৰাস্তাটো আমাৰ মোটামুটি আজি বহু যুগ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে, সকলোৱে গম পায়। আৰু এই ৰাস্তাটো চলাচল কৰা যাতায়াতৰ কাৰণে একদম উপযোগী হৈ থকা নাই বৰ্তমান। এই ৰাস্তাটোতে বহুত মানুহ এইকেইদিনৰ ভিতৰতে বহুত মানুহ ঢুকাইছে, নিউজে পত্ৰ ওলাই আছে। আৰু এই ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা দেখিও চৰকাৰে ইমান দিনে আহ্বান কৰি আছে। আমাৰ সাংসদ দিলীপ শইকীয়া আছে, এইফালেদি তেখেতে নিতৌ অহা যোৱা কৰে। এফালে আমাৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া মাননীয় আমাৰ বিশ্বজিত दैमाৰী ডাঙৰীয়া সদায় নিতৌ অহা যোৱা কৰে, তেখেতৰ ঘৰ এইফালে হয়। তথাপি তেখেতসকলৰ নজৰত আজিলৈকে আমাৰ এই ৰাস্তাটো পৰা নাই। আৰু এই ৰাস্তাটোৰ কাৰণে মানুহৰ অকল অসুবিধা তেনেকুৱা নহয়, মানুহৰ মৃত্যু হৈ আছে। সদায় নিতৌ এক্সিডেণ্ট হয়, মানুহৰ হাত ভৰি ভাঙি আছে। তথাপি চৰকাৰৰ
দৃষ্টিত এই ৰাস্তাটো নপৰাত আমাৰ গোটেই এই অঞ্চলৰ ৰাইজ ক্ষোভিত হৈ আছে আৰু বিশেষকৈ আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি কিমানকেইটা নিউজ পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ এক্সিডেণ্ট হৈ কিনে বহুত এনেকুৱা অঘটন ঘটিছে নিতৌ এনেকুৱা অঘটন ঘটি আছে আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ ইমান হাৰাশাস্তি কৰি থকাৰ তেওঁলোকৰ উদ্দেশ্য কি আজিলৈকে বুজি পোৱা নাই আমি অনতিপলমে আমাৰ এই যিটো ৰাস্তা বাইহাটা চাৰিআলিৰ পৰা গড়চুলৈকে ৰাস্তা এই জৰাজীৰ্ণ ৰাস্তাটো সোনকালে মেৰামতি কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ নহ'লে এই ৰাস্তাটোৰে আমাৰ নিৰীহ জনতাৰ পংগু হোৱাত বাদে বেলেগ আৰু উপায় নাই মৃত্যু খাবতি লোৱাত বাদে বেলেগ একো নাই কোনো ধৰণৰ যাতায়াতৰ সুবিধা বৰ্তমান আমাৰ অঞ্চলত নাই যিহেতু গুণেশ্বৰ অঞ্চলত উন্নত চিকিৎসালয় নাই বা যিকোনো ক্ষেত্ৰতে এই ৰাস্তাটোৰে এই ৰাস্তাটোৰ কাৰণে অকল যাতায়াত সেইটোৱে নহয় আমাৰ যদি আজি প্ৰেগনেঞ্চি মহিলা এগৰাকী থাকে নহয় আমাৰ এইফালেদি নিয়াৰ অসুবিধা কাৰণ আমাৰ গুণেশ্বৰত এখন ভাল মেডিকেল নাই সাধাৰণ চিজাৰিং কৰিব পৰা ব্যৱস্থা আজিলৈকে গুণেশ্বৰত দিব পৰা নাই গতিকে ইমানখিনি ভোগাৰ পিছতো আমাৰ জনসাধাৰণৰ ইমান হাৰাশাস্তি হয় এজন ৰোগী নিব লাগিলে আধাতে ৰাস্তাতে মৃত্যুবৰণ কৰি আছে গতিকে আমাৰ মেডিকেল পোৱাৰ পৰ্যায় নাই এই ৰাস্তাটোৰে গতিকে আমাৰ ইমান যদি আমাৰ বেছিক নিডছখিনি যদি চৰকাৰে আমাক পূৰণ কৰিব নোৱাৰে তেনেহ'লে সেই চৰকাৰে কিহৰ পৰিৱৰ্তনৰ জয়গুণ গায় বা আমাৰ এই চৰকাৰে যে উন্নয়নৰ জয়দৌল বজায় ইয়াতে কি জয়দৌল তেওঁলোকৰ ছবি এই নক্সা ৰাস্তাত আছে নেকি এই ৰাস্তাত তেওঁলোকৰ এই জৰাজীৰ্ণ ৰাস্তা তেওঁলোকৰ উন্নতি নেকি এই জৰাজীৰ্ণ ৰাস্তাই তেওঁলোকৰ পৰিৱৰ্তনৰ হেৰি নেকি উদ্দেশ্য নেকি এই জৰাজীৰ্ণ ৰাস্তাই তেওঁলোকৰ পৰিৱৰ্তনৰ নমুনা নেকি ইমান উন্নয়নশীল চৰকাৰ আৰু ইমান দক্ষ চৰকাৰ বুলি তেওঁলোকে দম্ভালি মাৰি থাকে কিন্তু এই দক্ষ চৰকাৰৰ দিনতে এই ৰাস্তাৰে অহা যোৱা কৰি নিতৌ মানুহ মৰি আছে তেওঁলোকৰ নজৰত নপৰে নেকি তেওঁলোকৰ মগজু কিয় ঢুকি নাপায় যে সাধাৰণ জনতাই যে এই যিহেতু ভুগি আছে এই সাধাৰণ জনতাৰ কাৰণে তেওঁলোকৰ প্ৰতিনিধি নে তেওঁলোকে নিজৰ কাৰণে প্ৰতিনিধি গতিকে জনতাৰ প্ৰতিনিধি হিচাপে আমাৰ এই অঞ্চলৰ ভৱেশ কলিতা ডাঙৰীয়া সদায় অহা যোৱা কৰে ভৱেশ কলিতা ডাঙৰীয়া এই নজৰত পৰা নাই নেকি বৃহৎ পপুলেশ্যন এটা আমাৰ এই অঞ্চলত আছে এই অঞ্চলৰ ভোটেৰে তেখেতসকলে প্ৰতিনিধি হৈছে তেওঁলোকে আমাৰ ভোটেৰে জয় হৈ কেনে আমাকে ঠগি থকাৰ উদ্দেশ্য কি তেওঁলোকে ইমান নিৰ্দোষ জনতাৰ পৰা অকণমানো তেওঁলোকৰ দয়া মমতা নাই নেকি গতিকে মই তেওঁলোকক কাটৰ অনুৰোধ জনাম যে এই ৰাস্তাটো যাতে অতি শীঘ্ৰে আমাৰ মেৰামতি কৰি দিয়ে নহ'লে আমাৰ জনসাধাৰণ সবত ক্ষোভিত হৈ ৰাস্তাটো ওলাই আহিবৰ কাৰণে বাধ্য হ'ব